আৰু আকৌ এবাৰ কোৱা নমস্কাৰ আকৌ এবাৰ কোৱা তোমাৰ ক'ত ঘৰ ভিলেজ ক'ত ভিলেজ কি তোমাৰ বটাগুলি আৰু ডিষ্ট্ৰিক্ট কামৰূপ অঁ আৰু তুমি আৰু এটা কোৱা তোমাৰ স্কুলখনৰ নাম কোৱা হুইচ ক্লাছ ডু ইউ ৰিড আই ৰিড ইন প্ৰিপাৰেটৰী অঁ আৰু তুমি এটা কোৱাচোন হেৰি অসমৰ ডাঙৰ মন্দিৰৰ নাম কোৱা কামাখ্যা অঁ আৰু কামাখ্যা মন্দিৰত যে এনেকৈ যে চিৰিবিলাক যে উঠি উঠি যায় কিমানটা আছে 150টা কোনে বনাইছিলে নৰকাসুৰে অঁ আৰু অসমৰ ডাঙৰ নদীৰ নাম কোৱা বিখ্যাত নদীৰ নাম ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত থকা এখন দলঙৰ নাম কোৱা শৰাইঘাট আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৰু এটা মন্দিৰো আছে কি মন্দিৰটোৰ নাম উমানন্দ গৈ পাইছা কিহত যাব লাগে জাহাজত অঁ আৰু অসমৰ পৰিবহণ মন্ত্ৰীৰ নাম কোৱাচোন পৰিবহণ মন্ত্ৰীৰ নাম চন্দ্ৰমোহন পাটোৱাৰী আৰু প্ৰধানমন্ত্ৰীৰ নামটো মনত আছেনে কি নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰীৰ নাম অসমৰ আৰু স্বাস্থ্যমন্ত্ৰীৰ নাম আৰু শিক্ষামন্ত্ৰীৰ নাম ৰণোজ পেগু আৰু